নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। বৰ্তমান গম পাই চাগে ৰুলবোৰ চেঞ্জ হৈছে আৰু বৰ্তমান যোনটো নতুন ৰুল আছে টেটৰ ক্ষেত্ৰত সেই ৰুল মতে আজি আপোনালোকৰ লগত মই ডিছকাশ্যন কৰি দিব বিচাৰিছোঁ। বন্ধু বান্ধৱীসকলক ধুনীয়াকৈ আপডেটটো দিব বিচাৰিছোঁ। গতিকে আগৰ প্ৰচেছৰ মতে এতিয়া নাথাকে, গম পাই চাগে। আগত যেনেকুৱা পাৰ্চেণ্টেজ আপোনালোকৰ ডাইৰেক্টলি লোৱা হৈছিলে, SSLC ফুল মাৰ্ক লোৱা হৈছিলে, চাব পাৰিছে টেটত যিমান পাইছিলে লোৱা হৈছিলে গ্ৰেজুৱেশ্যন মাৰ্ক, বাকী BEd বা DLEডৰ মাৰ্ক, আৰু ডাইৰেক্টলি আপোনালোকৰ এটা কাট অফ লোৱা হৈছিলে আৰু আপোনালোকে ধুনীয়াকৈ ডাইৰেক্টলি আগৰ প্ৰচেছ মতে পাই গৈছিলে চাকৰি। কিন্তু বৰ্তমান গম পাই চাগে অক্টোবৰ আৰু এই ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত এটা নটিফিকেশ্যন ওলাব আৰু অহাকালি ছাৰে কৈ ৰাখিছে। আপোনালোকে আমাৰ চেনেলটোতে ভাষণৰ ভিডিঅ'টো আছে, ধুনীয়াকৈ চাব পাৰিব ছাৰে কি কৈছে, ধুনীয়াকৈ দি ৰাখিছোঁ। যদি আপোনালোকে বিচাৰে আমাৰ চেনেলত গৈ পেলাই চাব পাৰে। আৰু নতুন যোনটো পাৰ্চেণ্টেজ ৰুল আছে সেই সময়তে কেনেধৰণৰ পাৰ্চেণ্টেজ ওলাব পাৰি আৰু আপোনালোকৰ কাট অফ কেনেকৈ যাব মই ওলাই ৰাখিছোঁ। OBC জেনেৰেল মই এটা জাষ্ট কেলকুলেট কৰি ৰাখিছোঁ, আপোনালোকক জনাই দিব বিচাৰিছোঁ। ধৰি লওক আপোনালোকৰ হাই ছেকেণ্ডেৰী মাৰ্ক, ধৰি লওক আপোনাৰ হাই ছেকেণ্ডেৰী মাৰ্ক আছে 60 আছে, ধৰিছোঁ মই হাই ছেকেণ্ডেৰী মাৰ্ক জাষ্ট ধৰিছোঁ দেই, ঠিক আছে। গতিকে তাৰ লগত ইনটু কৰিব, ইনটু আপোনাৰ কিমান পাৰ্চেণ্ট দিয়া হৈছিলে হাই ছেকেণ্ডেৰী, মাত্ৰ 5% আছে, 5 কৰিব মানে 60 × 5, তাৰ লগত হৰণ কৰিব আপোনালোকে 100 কৰিব আৰু একজেক্টলি আপোনালোকে পাই যাব। কিমান পালে? 3, মানে মাত্ৰ 3% আপোনালোকে 60 মানে থাকিলে আপোনালোকৰ যোনটো হাই ছেকেণ্ডেৰীৰ পৰা পাব মাত্ৰ 3 মাৰ্ক এটা পাব হাই ছেকেণ্ডেৰীৰ পৰা আপোনালোকে, ঠিক আছে। মানে 3% বুলি ক'ব পাৰি, মাৰ্কে ধৰি লওক একচুৱেলি, ঠিক আছে। ধৰি লওক 3%। নেক্সট আপোনালোকৰ ধৰি ল'লোঁ BEd নহয়, ডিগ্ৰীৰ ক্ষেত্ৰত কওঁ। ডিগ্ৰীত আপোনালোকৰ ধৰি লওক একজেক্টলি মাৰ্ক ধৰি ল'লে বন্ধু বান্ধৱীসকলৰ একজেক্টলি মাৰ্ক বুলি ক'লে মিনিমামৰ 70+ থাকে, গতিকে মই 70 ধৰিছোঁ, ঠিক আছে। 70 ধৰিলোঁ, তাৰ লগত পূৰণ কৰিলোঁ কিমান পাৰ্চেণ্ট, ডিগ্ৰীত আপোনালোকৰ 10% দিয়া হৈছিলে, গতিকে মই ইয়াত 10% লিখি দিছোঁ ধুনীয়াকৈ, 10% দিলোঁ, ঠিক আছে। ডিভাইডেড মানে হৰণ কিমান, 100, যিহেতু 100ৰ ভিতৰত থাকিব আৰু ইকুৱেল কৰি দিব আপোনালোকে, চাব পাৰিছে 7% আপোনালোকে পাই যাব। মানে একজেক্টলি ক'ব গ'লে 10ৰ ভিতৰত আপোনালোকৰ যোনটো 70% থাকিলে 7 বা 80% থাকিলে 8%, 72 থাকিলে 7.2%, এনেকুৱা টাইপৰ 10ৰ ভিতৰত আপোনালোকৰ যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন আছিলে তাৰ পৰা আপোনালোকৰ গম পাই চাগে বৰ্তমান কিমান পাৰ্চেণ্ট লোৱা হ'ব মই কৈ দিছোঁ। তাৰ ভিতৰত আপোনালোকৰ 20% মাত্ৰ দিয়া হ'ব আৰু এই 20% মাৰ্কটো আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা পাব। আগত যেনেকৈ আপোনালোকে 60 ডাইৰেক্টলি ফুল মাৰ্ক আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা পাইছিলে, কিন্তু নহয়। এতিয়া ছাৰ যিহেতু ৰুলবোৰ চেঞ্জ হৈছে অসমৰ যোনটো টেটৰ ৰুল মতে, আৰু এইবাৰ ৰুলটো আপোনালোকে 20% এডুকেশ্যন কোৱালিফিকেশ্যন ল'ব, বাকী আপোনালোকৰ 80%, এইটো কথা মন কৰিব, 80% আপোনালোকৰ ক'ৰ পৰা লোৱা হ'ব, 80% আপোনালোকৰ টেটৰ মাৰ্কৰ পৰা লোৱা হ'ব। আগত যেনেকুৱা আপোনালোকৰ টেটৰকে যেনেকুৱা 68 পাইছিলে, 78 পাইছিলে, এনেকুৱা টেটৰ মাৰ্ক একচুৱেলি লৈ পেলাই এটা ধুনীয়াকৈ কাট অফ ওলাই পেলাই বন্ধু বান্ধৱীসকলে ডাইৰেক্টলি চাকৰি পাই গৈছিলে। কিন্তু বন্ধু বান্ধৱীসকলে এতিয়া যিহেতু ৰুলটো চেঞ্জ হ'ল আৰু ৰুলটো চেঞ্জ হোৱাৰ কাৰণে আগৰ কাট অফ ৰুল নাথাকে, গতিকে এইবাৰ আপোনালোকৰ টেটৰ ক্ষেত্ৰত কষ্ট কৰিব লাগিব। যিহেতু কষ্টটো অলপ বাঢ়ি যাব, কাৰণ বহুতৰ চাব গ'লে 55, 60, 65 মানে 60ৰ আপেই থাকে বেছিভাগৰ টেটৰ কাট অফ। 60 বাৰে মানে কাষ্ট ৱাইজ কিছুমানৰ যিসকলে মানে পাইছিলে তেওঁলোকে পাছ কৰিছে বুলি 55ৰ ওপৰত থাকে, কিন্তু জেনেৰেল কেণ্ডিডেটে 60+ থাকে সাধাৰণতে, গম পাই চাগে। তো 65, 67, 68, 70 তাৰ ভিতৰতে থাকে বন্ধু বান্ধৱীসকলৰ। গতিকে আপোনালোকৰ কাট অফটো কেনেধৰণৰ যোৱা চান্স আছে সেই সম্বন্ধে আজি অকণ ডিছকাশ্যন কৰি দিওঁ। ফাৰ্ষ্টত জেনেৰেলৰ ক্ষেত্ৰত ক'ম। জেনেৰেলত আপোনালোকে ধৰি লওক 60 to 67%ৰ ভিতৰত যাব, ঠিক আছে। জেনেৰেলৰ ক্ষেত্ৰত ফাৰ্ষ্টবাৰ এইবাৰৰ ক্ষেত্ৰত, ঠিক আছে, যিহেতু 10,000+ ভেকেঞ্চি আছে। জেনেৰেলৰ ক্ষেত্ৰত 60 to 67% যাব। আৰু OBCৰ ক্ষেত্ৰত কৈ দিব বিচাৰিছোঁ, OBC 60 ধৰি লওক একজেক্টলি 60 ধৰিছোঁ, 60তকৈ কম নহয়, বাঢ়িবহে উল্টা। আৰু SC ক্ষেত্ৰত আপোনালোকৰ ধৰি লওক SC কেণ্ডিডেটৰ ক্ষেত্ৰত আমি 58 ধৰিব পাৰি, কাৰণ ST কেণ্ডিডেটো বহুত আছে। আৰু ST ক্ষেত্ৰত অলপ কমেই ধৰিছোঁ, কাৰণ STৰ কেণ্ডিডেটৰ অলপ হেল্প হয়, 50% নধৰিছোঁ মাত্ৰ। আৰু PWD কেণ্ডিডেটৰ তাত বেছি কম নহয়, গতিকে 57 বা 54 ধৰিব পাৰি তাৰ ভিতৰত। আৰু EWD কেণ্ডিডেট জেনেৰেলৰ নিচিনাই যে ইমান কম নাযায় বন্ধু বান্ধৱীসকল,
64 বা 63, কাৰণ গম পাইছে কি EWS চাৰ্টিফিকেট বহুতৰ আছে, মেইনলি আপোনালোকৰ 60-70 ভিতৰতে থাকিব, তাতকৈ ইমান হাইপাৰ নাযায়, কাৰণ যিহেতু বন্ধু বান্ধৱীসকলৰ বহুতৰ মানে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত এইবাৰ লোৱা নহ'ব, টেটৰ ক্ষেত্ৰতহে লোৱা হ'ব, সেইকাৰণে বহুতৰ কাট অফটো কমি যাব। আৰু এইবাৰ অলপ চাব আপোনালোকে, আগৰ যেনেকুৱা 300, 400 ইমান ডাঙৰ ডাঙৰ কাট অফ গৈছিলে, কিন্তু এইবাৰ ইমান ডাঙৰ নাযায়, এইবাৰ চিম্পল হ'ব। যদি কেলকুলেশ্যনত কাৰোবাৰ অসুবিধা হয় সেই সম্বন্ধে মই জনাই দিম। এজন মোক কেণ্ডিডেট আছিলে, কমেণ্ট কৰিছিলে, তেখেতৰ ওলাই দিব লাগিছিল, মই তেখেতৰটো ওলাই পেলাই চাইছিলোঁ। হাই ছেকেণ্ডেৰী মাৰ্ক টোটেল, ৰাজ বুলি কেণ্ডিডেট এজন আছিলে, তেখেতৰ টোটেল মাৰ্কটো চব মিলাই পেলাই 68% পাইছে। 68% পাইছা ৰাজ, তোমাক মই ধুনীয়াকৈ দেখাই দিলোঁ, 68 পাইছা, আৰু 68 পাইছা তোমাৰ জেনেৰেল আছিলে, তো গতিকে তোমাৰ চান্স আছে এটা, 65 প্লাছ কৈছোঁ যিহেতু, গতিকে চান্স আছে, টেনশ্যন নল'বা। নেক্সট যদি আপোনালোকেও জানিবলগীয়া হয় কাট অফৰ কিমান পাম, আমি কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক ওলাই পেলাই নেক্সট ভিডিঅ'ত জনাই দিম। আজি ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ, ইমানেকৈ সামৰণি মাৰিছোঁ। কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।